হেল্ল' এভৰিৱান, সকলোকে সুপ্ৰভাত জনাই মোৰ ফেচবুক পেজটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। এইটো হৈছে যোৱাকালি দুপৰীয়াৰ দেই। নিজৰ কৰ্ম মানৱৰ ধৰ্ম, কৰ্মই সত্য, কৰ্ম বাস্তৱ, কৰ্ম জীয়াই থকাৰ উৎস, নহয়নে বাৰু? কৰ্মই প্ৰেৰণা, কৰ্মই জেদ, কৰ্মই গতি। গতিকে গতি অবিহনে সকলো নিশেষ, নহয়নে বাৰু? সেয়া নিজৰ কৰ্মত এতিয়া লাগি আছোঁ নহয়। ছোৱালীহঁতক স্কুলৰ পৰা আনি পেলাই সিহঁতক হাত ভৰি ধুৱাই মেলি আকৌ দুপৰীয়া ভাতৰ ব্যৱস্থা লাগিলেই নহয় কৰিবৰ কাৰণে। এইবোৰেই হৈছে আমাৰ গৃহিণীবিলাকৰ কৰ্ম, নহয়নে বাৰু? আজি আকৌ দুপৰীয়া ভাত সাজত আছিলে অলপ মাংস, গতিকে মাংস বনাবয়ে লাগি গ'লোঁ। একদম মাংসটো চিম্পুলকৈ বনাওঁ বাৰু, পিঁয়াজ নহৰু আদা অকণমান সৰহকৈ দি সেনেকৈ মাংস বনাওঁ। ইমান মা মছলা ব্যৱহাৰ নকৰোঁ, ইহঁতক ইমান মছলা খুৱাবৰ কাৰণে ইচ্ছা নকৰোঁ। তথাপিও আজিকালি অকণমান আমাৰ ডাঙৰ মাইনাজনীৰ কাৰণে অকণমান মা মছলা ব্যৱহাৰ কৰা হৈছোঁ। জলকীয়াটো অকণমানেই ব্যৱহাৰ নহয়, মানে সৰু মাইনাই অকণমানো জলকীয়া খাব নোৱাৰে। গতিকে আমাৰ এই ভাতবোৰত মানে মা মছলা এইবিলাক অলপ কমেই থাকে। মাংসত আকৌ মই অলপ আলু সৰহকৈ দিওঁ। মই আকৌ মাংস দিয়া আলুটো খাই বৰ ভাল পাওঁ। গতিকে মোৰ মাংস চাংস বনালে অকণমান আলু সৰহকৈ দিয়া পৰেই। আৰু আপোনালোকে মোক ইমান ধুনীয়াকৈ ইমান সময় মোৰ এই মিনি ব্লগটো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে মই আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম মোৰ এটা মিনি ব্লগত। বাই।